Hello everyone, মোৰ YouTube channel Sumitar Studio আপোনাক স্বাগতম জনাইছো আৰু এতিয়া হৈছে ৰাতিপুৱা 6টা বাজিছে আৰু আমি ওলাইছো কাজিৰঙা ট্ৰিপলৈ বুলি দেউতাহঁতৰ অফিচৰ ষ্টাফৰ লগত আমি এটা পিকনিকৰ ট্ৰিপ কাজিৰঙা ট্ৰিপলৈ বুলি ওলাইছো আমি এয়া দেখিছে আমাৰ পেকিং সকলো একেলগে মিলি এতিয়া কাজিৰঙা যাম আৰু আমি ভাবিলো আপোনালোকৰ লগতে শেয়াৰ কৰো বুলি অকমান আপোনালোকক মই দেখুৱাই যাম যিমান পাৰো চেষ্টা কৰি আপোনালোকক দেখাবলৈ কাজিৰঙা কিছু মুহূৰ্ত তেন্তে বলক আৰম্ভ কৰো আমাৰ আজি ভিডিঅ'টো কিন্তু তাৰ আগতে ভিডিঅ'টো প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে আৰু যদি নতুনকৈ আপুনি মোৰ চেনেলটোত আহিছে তেন্তে প্লিজ সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব বলক তেন্তে আৰম্ভ কৰো আমাৰ আজি ভিডিঅ'টো এই পিনে দেউতা ওলাই ৰেডি আৰু এইপিনে মাই মোবাইল টিপি আছে কিবা ক'ব কাজিৰঙা যাওঁ ভাই কিবা ক'ব ফুৰিবলৈ ওলাইছো এইকেইটা আমাৰ বেগ আমাৰ গাড়ী আহি পোৱাহি নাই এতিয়ালৈকে আহি পাবহি আৰু অকমান দেৰি পাছত ফাইনেলি আমি আহি কাজিৰঙাখন পাই গ'লোহি আৰু কাজিৰঙাত দেখিছেনে বাৰু ইমান ভিৰ হৈ আছে বহুতে আহিছে ফুৰিবলৈ বুলি আহিছে পিকনিক খাবলৈ বুলি আহিছে তেন্তে ঠিক তেনেদৰে আমিও আহিছোঁ আৰু তো আমি এতিয়া গৈ আছোঁ কাজিৰঙাৰ মেইন গেটৰ ওচৰত আমি অকণমান ফুৰিবলৈ বুলি আহিলোঁ ইয়াতে হাতী দুটা ৰৈ আছে সেইপিনে চাইডে আছে হাতী দুটা বৰ ভালদৰে ধৰিব পৰা নাই বাৰু তথাপিও ইয়াকে চাবলৈ আহিলোঁ গাড়ীৰ ভিতৰৰ দৃশ্যসমূহ আপোনালোকক দেখুৱাই দিছোঁ সেয়া চাওক আমাৰ লগত কিমান মানুহ আহিছে দেউতাৰ ষ্টাফৰ মানুহ হয় চব আমি চবেই একেলগে ফুৰিবলৈ আহিছোঁ তো আপোনালোকক দেখুৱাই দিছোঁ অকণমান গাড়ীৰ ভিতৰ আৰু মই বতাহ খাই আছোঁ সেয়া চাওক কিমান মানুহ পিকনিক আৰু এডোখৰতে আমি অকণমান ৰম চাকে আৰু এয়া শিলৰ ওচৰত চবেই ফটো মাৰিছে মোৰো সেইডোখৰ জেগালৈ যাবলৈ মন গৈছে বাৰু দেখি কিন্তু যাবলৈ অলপ ভয়ো লাগিব তো আকৌ গৈ আছোঁ আমি এয়া চাওক কিমান সুন্দৰ দৃশ্য সেইপিনে দূৰৰ পাহাৰখন কিমান ভাল লাগিছে আৰু সেইবিলাক চব বাছ চবেই লৈ বাছ নিজৰ গাড়ী এইবিলাক লৈ পিকনিক খাবলৈ আহিছে ফাইনেলি আমি আমাৰ প্লেচ এটা পাই গ'লোঁ আৰু আমাৰ ধুনীয়াকৈ জেগাডোখৰ আমি অকণমান ঠিক কৰি লৈছোঁ এইবিলাক পাৰি মেলি লৈছোঁ গ'লে আৰু এইপিনে চবেই পিকনিক খোৱা দৃশ্যসমূহ আপোনালোকক দেখুৱাইছোঁ আমাৰ এতিয়া স্কিনখন এনেকৈ 4 ৰাউণ্ড পাৰিব এতিয়া চবেই মিলি জানো পাই মই কি পেকাই আছিলোঁ মই কাক কি কৰি আছিলোঁ মই চাগে ভিডিঅ'টো ঘূৰাবলৈ কাৰণে কৰি আছিলোঁ আৰু এয়া দুটাই একচুৱেলি ভিডিঅ'টো কৰি আছে চ' বেছি ভাল হোৱা নাই ভিডিঅ'টো তো অকণমান খোৱাৰ এইবিলাক সিজোৱা টাইমত আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ তো সেয়াও দেখুৱাইছোঁ আপোনালোকক সেয়া চব মাছ ভাজি আছে এইপিনে ভাত বনাই আছে চবেই নিজৰ কাম কৰি আছে আৰু সেয়া দেউতাই একচুৱেলি ভালকৈ ভিডিঅ'টো কৰিব জনা নাই অলপ চলপকৈ কৰিলে আৰু এতিয়া বেলেগ এজনে ল'লে সেই ওচৰ পাজৰ পৰিৱেশবিলাক দেখুৱাইছে আপোনালোকক তো অকণ উপভোগ কৰক আপোনালোকে চাই
ফাইনেলি আমাৰ ভাত বনোৱা এইবিলাক হৈ গ'ল তো আমি খোৱা ভিডিঅ' একচুৱেলি নকৰিলোঁ তো এতিয়া পুৰুষসকলে খোৱা ভিডিঅ'টোৱে আপোনালোকক মই অকণমান দেখুৱাই দিছোঁ বুলি ভাবিছোঁ দেখুৱাই দিছোঁ তো সকলোৱে খাইছে ভাত এতিয়া চবেই খাই লৈ হৈ যোৱাৰ পাছত আমি আকৌ যাত্ৰা আৰম্ভ কৰিম তো চবেই খাই লৈছে আৰু ভাতটো তো আপোনালোকে চাই থাকক ভিডিঅ'টো সকলোৱে আমি এতিয়া খাই বৈ আকৌ যাবলৈ ওলাইছোঁ এতিয়া আমি বাটত অকণমান সময় ৰখাম কিবা কিবি অলপ শ্বপিং কৰিম এয়া চাওক সকলোৱে শ্বপিং কৰি আছে এইবিলাক পাৰ্চ মোনা আমাৰ এইপিনে দেউতাও আছে আমাৰ দেউতাও কিবা কিবি লৈছে কিন্তু মই ভিডিঅ'হে কৰি আছোঁ আচলতে মই ল'বলৈ লোৱা নাই চবকে আপোনালোকক দেখুৱাইছোঁ ওচৰ পাজৰ দোকান বজাৰ এইবিলাকেই আৰু তো যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবলৈ সকলোৱে বজাৰ সমাৰ কৰি আজৰি হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ বুলি আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে যিহেতু এতিয়া আমি একেবাৰে লগ পাওঁ আপোনালোকক ঘৰত গৈ আৰু অকণমান আপোনালোকৰ গাড়ীৰ ভিতৰৰ দৃশ্যসমূহ অলপ দেখুৱাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ অকণমান তো এয়া চাওক গাড়ীৰ ভিতৰত বহি আছে এইপিনে দেউতাই কথা পাতি আছে আৰু মই হাৱা খাই আছোঁ হেল্ল' কাজিৰঙাৰ পৰা আমি ঘৰ পাই গ'লোহি এতিয়া মানে অকণমান আগত পাইছোঁহি 7টা এনেকুৱা বজাত পাইছোঁহি অকণমান ফ্ৰেছ হৈ ল'লোঁ তাৰপিছত ভাবিলোঁ ভিডিঅ'টো বনাই লওঁ এণ্ডিঙৰ ভিডিঅ'টো আৰু আপোনালোকক দেখুৱাওঁ যে মই কাজিৰঙাৰ পৰা কি আনিলোঁ বিশেষ তেনেকুৱা একো বস্তু নাই না কিন্তু তথাপিও ভাবিলোঁ যিকেইটা আনিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ বলক তেন্তে চাওঁ এতিয়া মই আনিলোঁ গড় 2টা কাজিৰঙা গ'লেতো গড় আনিবই লাগিব যিহেতু আমাৰ কাজিৰঙাখন এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত তো সেয়েহে মই এনেকুৱা গড় আনিলোঁ তো বেছি লোৱা নাই 150কৈ লৈছে আৰু এই দুটা আনিলোঁ এইটো অলপ ব্লেকত আৰু ব্লেক মানে অকণ কফি বাৰ্নিছ কালাৰ আৰু এইটো অকণমান মুগা বৰ্ণ টাইপৰ এইটো চাওক এইটো আৰু এইটো তো আৰু এটা আনিলোঁ ছোট এলিফেণ্ট এইটো এটা আনিলোঁ এইটো চাগে 140 মান লৈছে নেকি মানে আৰু এইটো তাৰপাছত আমাৰ দেউতাই ল'লে সেইটো কাৰ্বি মোনা এটা ল'লে এইটো গড় এটা অঁকা আছে এইটো ল'লে আৰু এখন লৈছে কাৰ্বি মাফলাৰ এইকেইটা আচলতে কিমান লৈছে মই নাজানো এইকেইটা দেউতাই শ্বপিং কৰিছে তো এইকেইটা হৈ গ'ল দেউতাৰ মায়ে ল'লে এইখন এৰিচল এইখন ভাল লাগিছেনে এইখন চাওক এইখন মায়ে ল'লে এৰিচল
এখন দামটো কিমান লৈছে মই ক'ব নোৱাৰিম, কাৰণ মই ভিডিঅ'হে কৰি আছিলোঁ, মানে এইবিলাকত দাম দৰ কৰা পইচা দিয়া এইবিলাক চব মাহঁতে কৰি আছিলোঁ, মা আৰু দেউতা, আৰু মই অকল এই তিনিটাহে আনিলোঁ আৰু গঁড় আৰু এই। আপোনালোকৰ কোনটো ভাল লাগিলে প্লিজ কমেণ্ট কৰি জনাব মোক, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও জনাব মোক নাপাহৰে। তেন্তে আজিলৈ আহোঁ, পুনৰ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। বাই বাই।